আমাৰ ঘৰৰ ওচৰৰ ভাইটি এটা বিয়া মানে বিয়া কথা পাতিবৰ কাৰণে যাব। মোক লগ ধৰিছে ছোৱালী চাবৰ কাৰণে। মই যাবতো নোৱাৰোঁ, কেলৈ মোৰ ছোৱালীজনীৰ পৰীক্ষা আছে। এতিয়া মোক কৈছে কেনেকুৱা কি কৰিব লাগে আৰু তুমি অকণ বুজাই দিয়াচোন। এতিয়া মই ক'লোঁ আপোনালোকক সকলোকে কৈছোঁ, শুনি লওক ভালছে কাণ খুলি পেলাই। ল'ৰাটো যদি বাক হয় তেতিয়া গাই এজনী আনিব। কেনেকুৱা গাই মানে ঠাণ্ডা ছোৱালী এজনী আনিব, যেতিয়া তাই মানে গাই যেনেকুৱা গাখীৰ দিয়ে, কিবা গৰু গোবৰ যেনেকুৱা সাৰ হয়, তেনেকুৱা তেওঁ ঘৰখন যেন ধৰক মানে আয় উন্নতি কৰা হ'ল গাখীৰ, আৰু সাৰ হ'ল মানে সাৰটো হৈ গ'ল মানে কি, মই মানে বুজাই দিছোঁ উদাহৰণস্বৰূপে, সাৰটো গোবৰটো হৈ গ'ল ঘৰৰ পৰিৱেশটো ভাল কৰি ৰাখা। সেইকাৰণে ছোৱালী সদায় গাই আনিব ল'ৰাটো যদি বাক হয়। আৰু যদি ছোৱালীজনী বাঘিনী যদি হয় তেতিয়া ল'ৰাটো মেকুৰী আনিব, আৰু মেকুৰী চাব। আনিবতো নোৱাৰে, চাব বাৰু, মই ভুল হ'ল বাৰু। চাব যেতিয়া মেকুৰী যেনেকৈ মেও মেও কৰি পেলাই মানুহৰ পিছে পিছে ঘূৰি থাকে, তেনেকুৱা মেও মেও কৰি পেলাই থাকক, যাতে হাই হুলস্থুল নহয়। আৰু ছোৱালীজনী যদি কিবা ক'লে হাই দন নহয়, তেনেকুৱা উত ক'লে উত, ব ক'লে ব, তেনেকুৱা ল'ৰা চাব লাগে যদি ছোৱালীজনী বাঘিনী হয়। আৰু ল'ৰাটো বাক হ'লে গাই এজনী আনিব লাগে। তেতিয়া তাহাঁতৰ ভিতৰত মিলা প্ৰীতিটো থাকিব আৰু নিজৰ ঘৰতো সুখ শান্তি হ'ব। মই ভাল ভাল বুদ্ধি দিওঁ, সেই বুদ্ধিখিনি সদায় কাম কৰি যাব। আপোনাৰ ঘৰটো মানে ভালে ভালে চলিব আৰু সুখ শান্তিৰে কাটিব। মানে ধৰক ল'ৰাটো যদি বাক হয়, ছোৱালীজনী বাঘিনী হয়, তেতিয়া তাহাঁতৰ ভিতৰত কাজিয়া হ'ব, ঘৰটো হুলস্থুল পৰিৱেশ হ'ব, ল'ৰা ছোৱালী উঠি অহা ল'ৰা ছোৱালীও বেয়া হ'ব। সেইকাৰণে ল'ৰাটো বাক হ'লে এটা গাই আনিব লাগে, ছোৱালীজনী যেন মানে যি কয় তাকে শুনে আৰু ঘৰটো যেন সাৱটি ধৰে। আৰু ছোৱালীজনী বাঘিনী হয় তেতিয়া ল'ৰাটো মেকুৰী আনিব লাগে, যেতিয়া ছোৱালীজনী কিবা ভুল কৰিলে বা হাই কাজিয়া লাগিলে যাতে মুখৰ মাত নিদিয়ে আঁতৰি যায়, আৰু ঘৰটো সুখে শান্তিৰে থাকক। সেই তেনেকুৱা মই সেইটো উদাহৰণস্বৰূপে কৈছোঁ, যেতিয়া ল'ৰাটো যদি বাক হয় তেতিয়া এটা গাই আনিব, গাই মানে ছোৱালীজনীৰ কথা কৈছোঁ। আৰু যদি ছোৱালীজনী বাঘিনী হয় তেতিয়া মেকুৰী আনিব, মেকুৰী মানে ল'ৰাটোৰ কথা কৈছোঁ। সেইটো ঘৰত হাই কাজিয়া নহয় আৰু নিজৰ কাৰণেও ভাল। আৰু ছোৱালীকেইটাক এটা টিপছ দিওঁ, মানে মই দিছোঁ আৰু টিপছটো মানে, যেতিয়া আলহী দুলহী আহে তেতিয়া মানে তোমালোকে অকণ মানে ভালকৈ কৰিবা, আলহী দুলহী সাদৰ সাদৰ কৰিবা। যদি একেটা আলহী বাৰকৈ বাৰ আহে, সিহঁতৰ অলপ কি কৰিব লাগে মই সেইটোও জনাই দিওঁ। একেটা যদি আলহী আহে তাহাঁতি পকেটৰ পৰা পইচা লৈ পেলাই খৰচ কৰিবা, তাহাঁতিক দিয়ে কাম কৰাবা, তেতিয়া সেই আলহী অহা বন্ধ হৈ যাব। আৰু অহাৰ লগে লগে চাহ পানীটো নোলাবা, চাহ পানী জুতি পাই মানুহ আলহী নোযোৱাই হৈ থাকে, সেই ঘৰত ঘনাই আলহী আহি থাকে। চাহ পানী নহয়, মুখেদি হাই হেল্ল' কৰি পেলাই গেট আউট কৰিবা, তেতিয়াহে গিৰিয়েকৰ আয় উন্নতি হ'ব, গিৰিয়েকৰ পৰিয়ালৰ আয় উন্নতি হ'ব। ছোৱালীকেইটাক ল'ৰাকেইটাক কওঁ যেতিয়া, ল'ৰাকেইটাৰ কাৰণে এটা টিপছ দিছে, তোমালোকে ছোৱালীজনী পৰিয়াল যদি আহে তেতিয়া তাক বেছি খাতি বাতি কৰিবা, তেতিয়াহে তোমাৰ ঘৈণীয়েকে তোমাক মৰম কৰিব, তোমাৰ মানে পৰিয়ালটোক চাব। তুমি যদি ঘৈণীয়েকৰ পৰিয়ালক তুমি দান মান কৰা, ভালকৈ ব্যৱহাৰ নকৰা, তেতিয়া তোমাৰ ঘৈণীয়েকেও তোমাৰ পৰিয়ালত দান মান কৰিব আৰু তোমাৰ ঘৰটো ভালকৈ নাচাব আৰু তোমাৰ কথা নুশুনিব। সেইকাৰণে ল'ৰাকেইটাক কওঁ যে ঘৈণীয়েকৰ পৰিয়ালটোক বেছিকৈ মৰম কৰিব কাৰণে, বেছিকৈ চাবৰ কাৰণে। আৰু ছোৱালীকেইটাক কওঁ যেতিয়া আলহী আহিলে নিজৰ পৰিয়াল মানে গিৰিয়েকৰ পৰিয়ালটোক কেনেকুৱা আয় উন্নতি কৰোঁ, কেনেকুৱা বচাওঁ, সেইটো চেষ্টা কৰিবা। বিয়া হ'লেও নহ'ব, বিয়া কৰাৰ পিছত তাৰ নীতি নিয়মখিনিও জানিব লাগিব। আৰু ভাল লাগে যদি আপোনালোকে মোক কমেণ্ট কৰি জনাব, আপোনালোকে মোৰ পৰা উপকৃত হৈছে নে নাই, বুজিছে নাই। মই ইমান ফ্ৰীকৈ যেন দি থাকোঁ যেন, ইমানখিনি বুদ্ধি আৰু ইমানখিনি কথাখিনি জ্ঞান দি থাকোঁ যেন। কোনোবাই ফ্ৰীকৈ দিয়ে জানো? মাষ্টৰনী যদি মাষ্টৰ কৰে, চৰকাৰৰ পৰা পইচা লৈ লয়। টিউশ্যন মাষ্টৰ যদি টিউশ্যন কৰে, পইচা লৈ লয়। আমি পইচা চইচা নলওঁ, আমি ফ্ৰীকৈ এডভাইচ দিওঁ, যাতে ঘৰটো সুখে শান্তিৰে থাকক, বুজিছে নাই।